हेलो एवरीवन मोबाइल मेलाলৈ গৈছিলোঁ এবাৰ দ্বিতীয়বাৰৰ বাবে যোৱাবাৰ গৈছিলোঁ 2024ত দ্বিতীয়টো দিন আৰু এবাৰ 2025ত দ্বিতীয়বাৰৰ বাবে তৃতীয়টো দিনতে গৈছিলোঁ মানে আমি গধূলি গৈ পাইছিলোঁ কিন্তু যেহেতু আগতে 8টা বজাৰ পিছত যাব নোৱাৰা আছিল টাইমিংটো কিন্তু এবাৰ নজনাকৈ 6টা নে 5টা কিবা এনেকৈ বজা কৰিছে আমি 7টাত গৈ পাইছিলোঁ যেহেতু বহুত দূৰ পৰা মানুহবোৰ আহে সেয়ে এনেকৈ অকণ প্ৰব্লেমো আহি পৰে আমি বহুত খাটপটীয়াতৰ মাজত কিবাকৈ মাৰ আশীৰ্বাদত গৈ পালোঁ যদিও আকৌ আধা ৰাস্তাত মানে কেনা লাগিল মানে মাজতে যাব নিদিয়া হ'ল নতুন ৰাস্তা কৰা বুলি ক'লে সেয়ে বহুত বিচাৰি বহুত কষ্ট হৈছে যদিও কষ্টখিনি অনুভৱ কৰা নাই বাৰু মাৰ কাৰণে আৰু যিখিনি হওক গৈ পালোঁ ধুনীয়াকৈ দৰ্শন কৰিলোঁ আৰু অহা সময়ত তেনেকৈ বৰষুণ দিলে খুব তিতিলোঁ